खुलुमबाय गिबियावनो सोरजिदा क्रिएटिविटी यूट्यूब चेनेलाव नोंथांमोन बयखौबो बरायनानै लाग्रोनाय जालायबाय। बीटीसी बिसायख'थिया फैलायबाय दायो गावजों गावनि गेजेराव दान्थे बिदान्थेफ्रा बारानिफ्राय बारा जानो हमलायबाय। नंगौ जोंना बीटीआर नि सासे ईएम राकेश ब्रह्म बिथाङा दिनै बीपीएफ राजखान्थि दोलोनि सायाव गोबांथार अजद होनायखौ नुनो मोनलायबाय, जेराव बिथाङा बुंथिनानै होदों थारैनो बीपीएफ नि लाइमोन दैदेनगिरिफोर कास्टम बसुमतारी, प्रहलाद ब्रह्म, बिक्रम दैमारी बिथांमोनखौ लानानै गोबांथार बाथ्रा बुंथिदों, जेराव बिथांमोनखौ बेदर गेसाव फानग्रानि साफा साफा फेक्टरिनि मेनेजार होननानै बिथाङा बुंदों। गोबांथार बाथ्रा बुंथिदों। बिथांमोनहा मिथिनानैबो मिथिया, बुजिनानैबो बुजिया आरो बुजिखानानैबो बिथांमोनहा बेफोर बाथ्राफोरखौ रायजो राजाफोरनि सिगाङाव नंखाय फोसावदिंबाय थादों। लोगोसे बिथांमोनखौ गावबागाव न'निफ्राय थिनहरजाखानाय न'आव बिथांमोनहा थाया होननानै बिथाङा बुंथिदों। गोबां बाथ्रा बुंथिदों। बेनि अनगायैबो गोबांथार बाथ्रा बुंथिबावदों। दुर्गादास बर' बिथांखौबो बुंथिदों। बिथाङा राजखान्थियाव बा बीटीसीआव बिसायख'थि गेलेनायनि सिगां बा बीटीसीआव बिसायख'थिनि बाथ्रा साननायनि सिगां थारैनो बर' रावखौ मोजाङै सोलोंग्रोथों। बर' रावनि मोनसेबो सोदोब बिथाङा बुंनो रोङा, बेनिखायनो बर' रावफोरखौ बिथाङा सोलोंनानै लाग्रोथों होननानै बुंथिदों। लोगोसे डेभेलपमेन्टनि जौगाखांनायनि गोबांथार बाथ्रा बुंथिनानै होदों। बेफोर बाथ्राफोरखौ नोंथांमोनहा नैबे भिडिअ क्लिप्सखौ नायबा नुनो मोनगोन। स' भिडिअ क्लिप्स दङ, भिडिअ क्लिप्सखौ नायनो हागोन। लोगोसे चेनेलाव गोदान फैदोंब्ला आरो सानफ्रामबोनि गोदान गोदान आपडेटफोर मोनबाय थानो लुबैदोंब्ला जाहाथे चेनेलखौबो साबस्क्राइब खालामनानै लायो, बेखौनो गुरै खावलायबाय। स' नोंथांमोनहा राकेश ब्रह्मआ गोबांथार हब्रा बाथ्राफोरखौ बुंदों। नोंथांमोनहा भिडिअखौ नायोब्ला आरोबाव रोखासिन जागोन। বলে মানে লেট্ৰা পলিটিক্স কৰাৰ কাৰণে তেখেতসকলে বহুত টাইম বহু কথা কৈ থাকে। মাটিৰ কথা লৈ কেতিয়াবা হিংসাক লৈ যেতিয়াৰ পৰা বিটিআৰ আমাৰ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত এজনো মানুহ আমাৰ মৃত্যু হোৱা নাই। আৰু যদি ক'বাত যদি কিবা এক্সিডেন্ট হৈছে তেখেতে ক্ৰাইম কৰিছে, তাৰ কাৰণে আমাৰ প্ৰশাসনে হয়তো তাত এন্ট্ৰি কৰিছে বা তেনে ধৰণৰ পানিশমেন্টটো পাইছে। জানি বুজি পলিটিক্যালি হাগ্ৰামাৰ চৰকাৰৰ সময়ত ৩,০০০ৰো মানুহ বেছি মানুহ হত্যা কৰা হৈছে। ৩,০০০ৰো ওপৰত। সাৱধান হৈ যাওক ৰাইজ। কেইদিনমান আগতে মই দেখা পাইছো আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ চাংৰাং ডাঙৰীয়াই এটা কথা কৈছিল, হয় তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে। টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক। একচুৱেলি ঠিকে কৈ আছে, টাইগাৰ ইজ বেক অৰ্থাৎ জম এটা আহি আছে। কি জম হয়, জম ৰজা হয়। টাইগাৰ যেনেকে ভয়ংকৰ, দেখা পালে মানুহ কামুৰি খাব, দেখা পালে ডিঙি চিপি দিব, বুহা ওলাই খাব, কলিজা ওলাই খাব, তেখেত এইটো মানুহ হয়। আৰু তেখেতসকলে ঠিকে কৈ আছে, কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে। বাঘ আহিছে, আমি পলাব লাগে। আৰু বাঘৰ জাগাটো মানুহৰ মাজত নহয়, ৰাইজৰ মাজত নহয়। তাক আমি চিৰাখানাত থব লাগব। এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে। গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব। কেইদিনমান আগতে দুৰ্গাদাস ডাঙৰীয়া এজন দালাল, তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে, পলিটিক্সৰ দালাল কৰিলে, আৰু বা কি কি টাইপৰ দালাল কৰিছে। দালালিৰ কোনো সীমা নাই। কি কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল, আজিৰ পৰা 5 বছৰ আগত এই কথা বাৰ্তাবিলাক আমি ভালকে জানো।
দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী কলা অধ্যয়ন কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক এমান নীলাজ ব্যক্তি আপুনি নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'বা নাজানে আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে আপুনি এটা অভদ্ৰ মানুহ আপোনাৰ একো ভদ্ৰতা নাই আপোনাৰ কোনো নীতিৰ আদৰ্শ নাই একো নীতি নাই আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাসাজে আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি সপ্তাহত 3 বাৰকে যাত্ৰা কিনি পেলাই খাওয়া এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি তাতে আপোনাক সাজে ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুৱেলি একো নাসাজে আপুনি কৈছে যে প্ৰমোদ বড়োয়ে কিয় অকলে খেলিম বুলি নকয় আপোনাৰ লগত দৰে আমি অভদ্ৰ নহয় আমাৰ ভদ্ৰতা আছে আমাৰ নিজস্ব এটা গঠনমূলক সিদ্ধান্ত আছে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে একে কথাই কৈ আছে যে বিজেপি আগতে অকলে খেলিছে আপুনি নাজানে নাকি আপুনি কোন মানুহক মিছা কথা কি এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে যোৱা সমস্যাত বিজেপি অকলে খেলিছে ইউপি পেলে নিজে আমিও অকলে খেলিছো আমাৰ কাৰো লগত মিত্ৰতা নাই আমি এনডিএ হৈ আছো আমাৰ যি ডিসিশন আজিৰ সময়ত এই ডিসিশনটো এতিয়া এনডিএ ল'ব অজ্ঞানী ব্যক্তি আমি যদি কম অকলে খেলিম তথাপিও নহব কাৰণ এনডিএ এটা ডাঙৰ এটা সকলোকে বহুখিনি দল লৈ মিলি পেলাই এটা মানে এনডিএ মাৰ্চ কৰা এটা আমিও ইউপিপিএল দল গতিকে আপোনাক আজি এই কথাৰে কৈছো আপোনাৰ কলা যোনটো ইতিহাস এই ইতিহাসটো আমাৰ হাতত মজুদ আছে গতিকে আপুনি বহুত বেবাই নাথাকিব বজাৰত গৈ কবাত গৈ প্ৰথম কাম আপুনি কৰক মই আপোনাক এডভাইস দিছো আপুনি বড়ো ভাষাটো শিকি লওক আৰু বাকি দালালিগিৰি কৰাটো বন্ধ কৰক আপোনাৰ দৰে মানুহে পলিটিক্সত নাসাজে আপুনি খালি বিল্ডিং বনাবলৈ নিজৰ ঘৰখন সজাবলৈ নিজৰ লৰাটো বাহিৰত পৰাবলৈ নিজৰ ঘৈণীয়েকৰ ডাঙৰ সোণা গনা পিন্ধাবলৈ তাৰ কাৰণেহে আপুনি পলিটিক্স কৰে ডেইলি গাহৰি খোৱাৰ কাৰণে পাণ্ডু ঘাটত গৈ গাহৰি কিনাৰ কাৰণেহে গাহৰি খোৱাৰ কাৰণেহে আপুনি পলিটিক্স কৰে আৰু ৰাতিপুৱা হলে পেপাৰখন অসমৰ যিমান পেপাৰ আছে তাক পঢ়িব ইয়াৰ ওপৰত ৰাতিপুৱা প্ৰেছ মিডিয়া মাতি পেলাই এনালাইসিস কৰাৰ বাদে আপোনাৰ দৰে মানুহে কোনো গাঁৱৰ ঘৰত যায় ৰাস্তা ঘাট বনোৱাৰ পৰা কোনোবা মানুহে ঘৰ পোৱা নাই আৰু মই এটা কথা ক'ব খুজো যেতিয়ানে হাগ্ৰামা ডাঙৰীয়াই বা তাৰ চামচা পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰ সকলে কাষ্টম প্ৰৌলাদ আৰু কোনোবা আছিল অবিক্ৰম এই ব্যক্তিবিলাকে একো কাম কৰবা পাৰা নাই কৈ থাকে বিৰাট নিলজ্জা আৰু লজ্জা নোহোৱা মানুহ ঘৰৰ পৰা খেদা খোৱা মানুহ তেখেতসকলৰ ফেমিলি বিলাকে তেখেতসকলক লগতে আসলতে নলৈ চাগে বুলি মই ভাবো কাৰণ এনেকুৱা নিলজ্জা নাজানা বুৰ্বক আসলতে বুৰ্বকো হ'ব পাৰে অজ্ঞাত বা অভদ্ৰ জানিও নাজানা ফাউজুৰা ভাৰত স্বাধীন হোৱাত
70 বছৰ হৈ গ'ল BPF-এ 17 বছৰ শাসন কৰিলে হত্যা হিংসাৰে হওক কিবাকে হওক ডমিনেট কৰি মাৰপিট কৰি হলেও চলালে বাৰু কামৰ কথা যেতিয়া কয় আমাৰ পাগলাৰ ওপৰত যোনটো ব্ৰিজ হাগ্ৰামে কৰিছিল নে আজি কুমৰিকাটা আৰু মছলপুৰ যোৱা ৰাস্তা 2 লেন হ'বলৈ গৈ আছে হাগ্ৰামে কৰিছিল না 100 কোটি টকাৰ ব্ৰিজ এই এমাহ 2 মাহৰ মাজত কমপ্লিট হ'বলৈ গৈ আছে ইয়াৰ পিছত সিংৰা বৰিমাখাৰ যোনটো দলং 300 মিটাৰৰ ওপৰত হাগ্ৰামে কৰিছিল না কাষ্টমে কৰিছিল না পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰ বিলাকে কৰিছিল না জালাৰ পৰা বাগানপাৰা 25 কোটি টকাৰ 8 মিটাৰ বহল ৰাস্তা হাগ্ৰামে কৰিছিল না বেলেগ নালাগে বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore হাগ্ৰামে কৰিছিল না টেক্সটাইল পাৰ্কত এৰি সিল্ক স্পিনিং প্লান্ট 54 crore হাগ্ৰামে কৰিছিল না হাগ্ৰামা ডাঙৰীয়া কৰিছিল না কাষ্টম কৰিছিল না প্ৰহ্লাদ কৰিছিল না বিক্ৰম 1700 কিলোমিটাৰ গুডউইলৰ 1000 কোটি টকাৰ ৰাস্তা কমপ্লিট বিটিআৰত কৰিছিল না হাগ্ৰামে 17 বছৰত 1700 কিলোমিটাৰ ৰাস্তা কৰিছিল না হাগ্ৰামা ডাঙৰীয়া CMGY চিফ মিনিষ্টাৰৰ যোনটো ফান্ড ইটোৰ দ্বাৰা 900 কিলোমিটাৰ ৰাস্তা বিটিআৰত হাগ্ৰামা কৰিছিল না বিক্ৰম এই আজে বাজে কথা কৈ ৰাইজক মই ভাবো আপোনালোকে চিয়াৰ নাপাব বহিবলৈ এই বিটিআৰ নিৰ্বাচনৰ এই যোনটো মাটিৰ কথা মই কলো ভাই যোনে যোনে নিজকে অবৰো বুলি ভাবি লয় বিশেষ কৰি হীৰা ডাঙৰীয়া আপুনি শুনক আপুনি অলপ আমাৰ মই আপোনাক দাদা বুলিও মানো মই খোলাকে কৈছো আপুনি অলপ ভাবক এই কাগজটো লওক আপোনাৰ যদি অন্তৰ আছে আপোনাৰ যদি সঁচাকে বুকুত তেজ আছে আপুনি হয়তো ফালে যাওক আপুনি মাটিৰ লৈ পেলাই হাংগামা কৰে আজিও আপুনি জিএসপি মাটিৰ পাত্তা ইউপিপিএল চৰকাৰে বিজেপি চৰকাৰে দিয়া নাই বুলি কয় আপুনি আজিও এই হাগ্ৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে লাজ লাগিব দাদা লাজ লাগিব মই আপোনাৰ নিজৰ দাদা বুলিও কৈছো এই কাগজটো পাৰ পিছত সমগ্ৰ বিটিআৰ ৰাইজে সজাগ হৈ যাব যোনে নিজকে জিএসপি কৰি আছে দাদা অকল আপোনালোকে এই কাগজটো চাওক কোনে মাটিৰ পাত্তা দিয়ে বিজেপি আৰু ইউপিপিএল চৰকাৰে দিছে না হাগ্ৰামে 17 বছৰত দিছে যোনে অবৰো বুলি কৈ লয় আমি জন দাস ডাঙৰীয়াক কৈছো জন দাস ডাঙৰীয়া আপুনি এইখন কাগজটো লওক গতিকে অহাগত সময়ত আপোনালোকে যে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব কোনো মুছলমান গাঁৱত কোনো অবৰো গাঁৱত কোনো ৰাভাৰ গাঁৱত এটা একদম নিশ্চিত পচা মাংসৰ মেনেজাৰ সকল হাগ্ৰামা ডাঙৰীয়া আপোনাৰ কোম্পানী এটাও চিট নিজকে আপোনালোকে এইবাৰ মই এখন মোৰ গৃহ বিশ্বাসেৰে মই আপোনালোকক ক'ব পাৰো